নিমখটো ধুনীয়া হৈছে কেমন কৰোঁ ধুনীয়া শুদ্ধ হৈছে নিমখ খুবেই ভাল হৈছে হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো আজি মই আপোনালোকক দেখুৱাই আছোঁ কুচিয়া বনাই ৰেচিপিটো খুৱাম কুচিয়া বনোৱা তো তেলখিনি গৰম হ'ল কুচিয়াখিনি কাটি লৈছোঁ ধুনীয়াকৈ তো এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকক মই আপোনালোকক দেখুৱাই আছোঁ আজি নৰসিংহ পাত আৰু ভেদাইলতা লগত কুচিয়া তেলটো বহুত গৰম হৈছে তো আমি কুচিয়াখিনি ফাৰ্ষ্ট টাইম এনেকৈ ফ্ৰাই কৰি ল'ম একদম শ্বৰ্টকৈ বনাম ভিডিঅ'টো এডাল কুচিয়াৰ পৰা এইখিনি ওলাইছে কুচিয়া কোনে কোনে খাই ভাল পায় আপোনালোকে কমেণ্ট কৰি জনাব তো মইতো কুচিয়া খাই বহুত ভালে পাওঁ কুচিয়াখিনি অলপ ফ্ৰাই হৈ গৈছে তো এতিয়া মই ইয়াত আলু দি দিম বেছি আলু নিদিওঁ এনেইতো বেছিভাগ মই আলু নিদিওঁৱে যিকোনো ৰেচিপিত তো আজি আলু এটা দিছোঁ কুচিয়াত এটা আলু দিছোঁ মাত্ৰ সম্পূৰ্ণ ফ্ৰাই হোৱা নাই তো আৰু অলপ টাইম ফ্ৰাই কৰিম এতিয়া মই ইয়াত এটা পিঁয়াজ দি দিম এটা পিঁয়াজ কাটি থৈ দিছোঁ বেছি নিদিওঁ পিঁয়াজটো মই অলপ দেৰিকৈ দি দিওঁ কাৰণ কুচিয়াটো অলপ ফ্ৰাই হ'ব লাগে নহ'লে অলপ চেণ্ট পোৱাৰ চান্স এটা থাকে এটা গোন্ধ এটা বেলেগ এটা ওলায় তো সেইকাৰণে আগতে ফ্ৰাই কৰি লৈছোঁ মই কুচিয়াখিনি এতিয়া দি দিম মই ইয়াত আদা নহৰু জলকীয়া ইয়াত এইখিনি আছিলে তো আদা নহৰু জলকীয়া দি দিলোঁ গেছৰ ফ্লেমটো অলপ ল' কৰি দিওঁ ফ্লেমটো ল' কৰি দিছোঁ ইয়াত আৰু জালুক গুড়ি দিছোঁ মই পাহৰি গৈছিলোঁ ক'ব জালুকটো দিলে মানে যিকোনো এই কুচিয়া বা মাছত এনেকুৱাত মাংসত জালুকটো দিলে অলপ টেষ্টটো বেলেগ হয় সেইকাৰণে জালুকটো দিয়া হয় ভালকৈ সিজি লওক এনেকৈ শুকানকৈ কুচিয়াখিনি ইয়াত নৰসিংহ পাত আৰু ভেদাইলতা নৰসিংহ আৰু ভেদাইলতাৰ পেষ্ট কৰি লৈছিলোঁ তো ইয়াত ৰসখিনি দিম মানলি এই পাতখিনি দি থ'লে অলপ জাবৰ জাবৰ নিচিনা হয় কুচিয়াৰ জোলখিনি তো আমি ইয়াত কেৱল ৰসখিনি দিম ইয়াত ৰসখিনি দেখুৱাই দিওঁ এইখিনি ৰস পানী দিছোঁ ইয়াত নৰসিংহ আৰু ভেদাইলতাৰ ৰস আছে তো এইখিনি আমি কুচিয়াখিনি অলপ সিজিলে দি দিম তো এতিয়া নিমখ দিব টাইম হৈ গ'ল মই নিমখ দি দিম সোৱাদ অনুযায়ী আৰু আপোনালোকে পানী কিমান দিয়ে সেই তাৰ ওপৰত ডিপেণ্ড কৰিব নিমখটো মই পানী অলপ বেছিকৈ দিম তো সেইকাৰণে অলপ নিমখটো বেছিকৈ দি দিলোঁ যাতে পানী দিলে পিছত নিমখটো মিলি যায় দিম ইয়াত হালধি বেছি নিদিওঁ হৈ যাব এইখিনি দিলে একদম চিম্পল ৰেচিপি হয় আপোনালোকে বেয়া লাগিলে কমেণ্ট কৰিব মোৰ যদি বনাই ষ্টাইলটো বেয়া লাগে তেতিয়াহ'লে কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব বেয়া লাগিলে ডিছলাইক কৰি দিব বেয়া লাগিলে তো এতিয়া এনেকৈ আৰু অলপ টাইম থৈ দিম ফ্লেমটো লৈ আছে গেছৰ ফ্লেমটো চাব পাৰে 10 মিনিটমান হৈ গ'ল ফ্ৰাই কৰা তো মোটামুটি কুচিয়া সিজিছে তো এতিয়া আমি এই ৰসখিনি দি দিম ভেদাইলতা আৰু নৰসিংহ পাতৰ ৰস আগতে ফ্লেমটো হাই কৰি লওঁ মই ফ্লেমটো হাই কৰি দিছোঁ এতিয়া দিম ৰসখিনি কালাৰ মজা হৈছে একদম আমি এইখিনি দি দিলোঁ চ' এতিয়া উতলিব দিম 15-20 মিনিটৰ কাৰণে 15-20 মিনিট পিছত আমি আকৌ আহিম ঢাকনিখন গুচাবলৈ ঢাকনি দি দিম এতিয়া এইখন ঢাকনি দি দিলোঁ 15-20 মিনিট পিছত চাই আছোঁ এতিয়া 15-20 মিনিট হৈ গ'ল তো এতিয়া মই ঢাকনিটো গুচাই চাম কেনেকুৱা হৈছে অলমষ্ট পানী শুকাই গৈছে তো চাই লওঁ কুচিয়াটো পানীটো শুকাইছে আৰু 10 মিনিটমান ৰাখি দিলে হৈ যাব আৰু 10 মিনিট ৰাখি দিম এনেকৈ
तो गैस अभी 15-20 मिनट हो गया और तो देख लीजिए आप लोग पानी बहुत सूख गया है। तो अभी टेस्ट करने का वक्त आ गया, हमारा कुचिया रेडी हो गया। तो এতিয়া টেষ্ট কৰিব দিম, আইতাক টেষ্ট কৰিব দিম। তো এতিয়া ফ্লেমটো হাই কৰি দিওঁ অলপ টাইম। তো এতিয়া পানীটো শুকাই গৈছে। তো এতিয়া আলু ভালকৈ সিজি গৈছে, আলুটো ধুনীয়াকৈ সিজিছে। তো এতিয়া টেষ্ট কৰিব দিম আইতাক, কেনেকুৱা হৈছে আইতাই ক'ব। তো এতিয়া আমাৰ আইতাক টেষ্ট কৰি চাব দিওঁ এইখিনি। চাওঁ, চাই কিনে কওঁ কেনে হৈছে। গৰম আছে নিমখটো। ধুনীয়া হৈছে। কি কোৱা? চাচোন চা, এক পিচ মাছ চাচোন, মাছ খাই কিনে চাই। কুচিয়াৰ ঝোল ধুনীয়া হৈছে। গৰম লাগে বস্তু, তামাম গৰম। ধুনীয়া শুদ্ধ হৈছে। নিমখ বেছি খুবেই ভাল হৈছে, বিৰাট ধুনীয়া হৈছে। দে হ'ব দে। তো আমাৰ আইতাক টেষ্ট কৰি চাব দিলোঁ কেনেকুৱা হৈছে। আইতাই ক'লে আপোনালোকে গমে পালে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক। আজিলৈ ইমানেই, টাটা বাই বাই, বিস্কুট।